আটাইতকৈ ধুনীয়া মাতৃ। এদিনাখন এগৰাকী মাক আৰু পুত্ৰই মেলা চাবলৈ গৈছিল। দুয়ো একেলগে মেলা চাই ফুৰিছিল। কিছু সময়ৰ পিছত শিশুটিয়ে মাকৰ পৰা বিচ্ছিন্ন হৈ এখন বান্দৰৰ খেল দেখা পালে আৰু খেল চাবলৈ ধৰিলে। খেল শেষ হোৱাৰ লগে লগে সি মাকক বিচাৰিলে। মাকক ওচৰত নাপাই সি মা মা বুলি কান্দিবলৈ ধৰিলে। শিশুটি কান্দি থকা দেখি মেলা কমিটিৰ মানুহ আহিল আৰু শিশুটিক কান্দিবলৈ মানা কৰিলে। মেলা কমিটিৰ মানুহ এজনে তাক সুধিলে, বাৰু কোৱাচোন, তোমাৰ মা দেখিবলৈ কেনেকুৱা? শিশুটোৱে ক'লে, মোৰ মা আটাইতকৈ ধুনীয়া, মাক বহুত ধুনীয়া দেখি। মেলা কমিটিৰ মানুহসকলে মেলালৈ অহা ধুনীয়া মহিলাসকলক তাৰ ওচৰলৈ লৈ আনি সুধি থাকিল, কোনজনী তোমাৰ মা? শিশুটিয়ে সকলো ধুনীয়া ধুনীয়া মহিলাসকলক চাই ক'লে যে তেওঁলোক এজনীও তাৰ মাক নহয়। শিশুটিয়ে আৰু কান্দিবলৈ ধৰিলে, মা মা বুলি। অৱশেষত মেলা কমিটিৰ সকলো মানুহ ভাগৰি পৰিল। তেতিয়া সন্ধিয়া হৈ আহিছিল আৰু মেলা শেষ হ'বলৈ ওলাইছিল। তেনেতে অলপ আঁতৰেদি এজনী ক'লা বৰণৰ মহিলা পাৰ হৈ যোৱা দেখা পালে শিশুটিয়ে। সি তৎক্ষণাত দৌৰি গৈ সেই কুৎসিত মহিলাগৰাকীক সাবটি ধৰিলে আৰু ক'লে, এইজনীহে মোৰ মা। ওচৰতে বহি থকা মেলা কমিটিৰ মানুহসকল আচৰিত হ'ল যে শিশুটিয়ে এই মানুহগৰাকীক কিয় আটাইতকৈ ধুনীয়া বুলি ক'লে। অৱশ্যে সত্যটো হ'ল, শিশু এটিৰ দৃষ্টিত এগৰাকী মাক পৃথিৱীৰ আটাইতকৈ ধুনীয়া মাতৃ, আৰু এগৰাকী মাতৃৰ দৃষ্টিত তেওঁৰ সন্তান আটাইতকৈ ধুনীয়া সন্তান।